To hello guys, welcome to my second channel Himraj Bhai Vlogs and Gaming Style. এইখন হল 5টা চকা থকা গাড়ী। তো এতিয়া আমি এই 5 চকীয়া গাড়ীখনত উঠি অলপ ফুৰি আহিম। তো ভিডিওটো শেষলৈ চাই থাকিব। তো গাইস এতিয়া পিছে ভিডিওটো আৰম্ভ কৰো। তো গাইস গাড়ীখন সাজি উলিয়াইছে প্ৰসন্ন ডেকাই। দুদিনমান আগতে প্ৰসন্ন দাৰ ঘৰত ডিম্পু বৰুৱা আহি গৈছে। The dangerous groups that we're dealing with now. তো গাইস গাড়ীখনত উঠি এতিয়া মই ফুৰিবলৈ যাওঁ অলপ। Walking দাদা এতিয়া এখন গাড়ী বনাওঁতে কিমান টকা খৰচ গৈছিল? ইখনত গোটেই মেলি 60 বছৰে গৈছে। হয় অলপমান কম তাৰ অলপমান আৰু কিবা 2-3 হাজাৰ মান কম আছে আৰু গোটেই গাড়ীখন কিনি আনি বনোৱালৈকে গোটেইখিনি আৰু কিমান দিন লাগিছিল? বেছি দিন নহয় 15 দিন মান লাগিছে আৰু ধুনীয়াকৈ হৈ গৈছে 15 দিন মান। হয় এখন নিজে বনাইছে আৰু? নিজে বনাইছো আৰু গাড়ীখন হৈছে হেণ্ডিকেপ মানুহৰ কাৰণে চলা। হয় তো তেওঁলোকে খোজকাঢ়িব নোৱাৰে ন। হয় সেইটো কাৰণে মই ভাবিলোঁ যে এনেকুৱা এখন গাড়ী বনাওঁ য'ত মানে তেওঁলোকে খোজকাঢ়ি যাব পাৰে প্লাছ নিজৰ কিছুমান কামো কৰিব পাৰে। তো আমাৰ সময়তো এনেকুৱা নাই, তো মই তেনেকৈ ভাবি পেলাই বনালোঁ আৰু। গাড়ীখন পিছে বেচিবনে? গাড়ীখন এইখিনি অৰ্ডাৰী গাড়ী, অৰ্ডাৰৰ কাৰণে বনাইছোঁ মানুহ এজনৰ কাৰণে। তো আৰু যদি কাৰোবাক লাগে তেতিয়াহ'লেও মই বনাম আৰু বনাই পেলাই এনেকুৱাকৈ দি দিম আৰু খুব কম খৰচতে বনাবলৈ চেষ্টা কৰিম।